আজি টপাই আকৌ মাথা গৰম কৰিব। কোন হেতু হে কোনে ক'লে? মোৰ ফালে চাই কেলে কৈ আছে? যোনে ক'লে তাক কওকগে যাওক না। এনে মাথা গৰম কৰি আছে। মাথা থাকিলেহে মাথা গৰম হ'ব। মাথা আছে জানো তোৰ ওচৰত? ছাৰ আপুনি চাগে নাজানে, মোৰ ওচৰত বহুত মাথা আছে। হয় নেকি? হয় ছাৰ। তেনেহ'লে এটা প্ৰশ্নৰ উত্তৰ দে। সোধক ছাৰ। ভাবি ল এজোপা আম গছ আছে। ভাবিলো। মাজত মাতিবলৈ আহিছ? গোটেই প্ৰশ্নটো শুন প্ৰথম। ভাবি ল এজোপা আম গছ আছে, য'ত 10টা কল ওলমি আছে। যদি তই তাৰ পৰা 5টা মধুৰি পাৰি দিয়, তেন্তে সেই গছজোপাত কেইটা কঁঠাল থাকিব? আৰে ছাৰ, এইটো কেনেকুৱা প্ৰশ্ন হ'ল? বেটা, এইটো ক্ৰিটিকেল লগা প্ৰশ্ন হয়। এতিয়া উত্তৰ দে। ছাৰ, সেই গছজোপাত 5টা কুন্দুলি থাকিব। ধেমালি কৰিবলৈ আহিছ? আম গছত কুন্দুলি ক'ৰ পৰা আহিব? আৰে কিয় আহিব নোৱাৰিব? আপোনাৰ আম গছত যদি কল, মধুৰি আৰু কঁঠাল আহিব পাৰে, তেন্তে কুন্দুলি কেলে আহিব নোৱাৰে? উপলিঙা কৰিবলৈ আহিছ? আৰে কিন্তু ছাৰ, চুপ কৰ। ফাল্টু মাষ্টৰ কৰবাৰ। ফাল্টু মাষ্টৰ? মই ফাল্টু মাষ্টৰ? ঠিক আছে, কপি উলিয়া। ছাৰ, মই কপি নুলিয়াও। কিয় নুলিয়াও? ছাৰ, আগৰবাৰ মই কপি উলিয়াইছিলো, বহুত মাৰ খালো। ক'ত কপি উলিয়াইছিলি? পৰীক্ষাত কপি উলিয়াইছিলো। হাৰামি। এই বছৰৰ ৰিজাল্ট আহি গ'ল তহঁতৰ চবৰে। ক্লাছৰ চবেই ভাল নম্বৰ আনিছে, কিন্তু এটা কেৰি। কোন হেতু জধামূৰ্খ? আমাৰ ক্লাছৰ নাম বেয়া কৰি আছে। কোন হেতু জধামূৰ্খ? বেটা, সেইটো জধামূৰ্খত তই হয়। এনেকুৱা মাৰিম নহয় তোক, হাঁহিবলৈ পাহৰি থাকিবি। বেটা, বহুত ডাঙৰ গুণ্ডা বনি গলি তই। বনি গলো, কি হ'ল? বেটা, কিবা কোৱাৰ আগতে এবাৰ ভাবি লবি। কাক কৈ আছ, কি কৈ আছ, একো খবৰ নাই। পিলিলিক 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 পিলিলিক। কাৰ ফোন বাজি আছে? ছাৰ, মোৰ ফোনটো বাজি আছে। কেলে বাজি আছে? ছাৰ, মোৰ গাৰ্লফ্ৰেণ্ডে ফোন কৰি আছে বাৰে বাৰে। এতিয়াই কাট। কি? ফোন কাট। ছাৰ, যদি মই ফোনটো কাটি দিওঁ, তাই মোক কাটি দিব। হয় নেকি? চাওঁচোন তোৰ গাৰ্লফ্ৰেণ্ড কোন হয়। হেল্ল', মিষ্টাৰ দাৰিয়া ছাৰ স্পিকিং। পাপা? হেল্ল' 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 হেল্ল'। কোন আছিলে অ'? কাটি দিলে দেখোন। ৰং নম্বৰ আছিলে ছাৰ, ৰং নম্বৰ। ৰং নম্বৰ আছিলে নেকি? বাচি গলো। ছাৰ, এটা কথা সুধো। ক। ছাৰ, বেলেগৰ কামত চকু দিয়াটো বহুত বেয়া কথা। চকু ফুটিবলৈও ভয় থাকে তেতিয়া। বহুত জ্ঞান দি আছ তই ল'ৰা। ছাৰ, বহুত জ্ঞানী হয় যে মই। সেইবাবেতো মোৰ বেলেগ এটা নাম মিষ্টাৰ জ্ঞানী। আচ্ছা, ইমান জ্ঞানী হৈ গলি যদি তই এটা প্ৰশ্নৰ উত্তৰ দেচোন। সোধক সোধক, যিয়ে প্ৰশ্ন সোধে সোধক। আচ্ছা, তই এতিয়া এনেকুৱা এটা সমস্যা ক, যিটো সমাধান কৰিলেও সমস্যা, নকৰিলেও সমস্যা। আৰে ছাৰ, এই প্ৰশ্নটো চোন বহুত উজু। কচোন উজুটোকে। ধৰি লওক, আপুনি এখন দোকানৰ আগত বহুত মাইকী মানুহৰ মাজত থাকোতে আপোনাৰ লুঙিখনত জুই লাগি গ'ল। কি ক'বলৈ বিচাৰিছ তই? এইটোৱে ক'বলৈ বিচাৰিছো যে সেই সময়ত আপুনি লুঙিখন খুলিলেও প্ৰব্লেম, নুখুলিলেও প্ৰব্লেম। ছাৰ, মই কথা এটা কওঁ। কি? ছাৰ, এইবাৰ পৰা আপুনি ঘৰৰ পৰা বাহিৰলৈ যাওঁতে লুঙিৰ তলত জাঙিয়াটো পিন্ধি পিন্ধি যাব দেই। নহ'লে যদি আপোনাৰ লুঙিখনত কোনোবা দিন জুই লাগি যায়, বহুত ডাঙৰ কথা হৈ যাব। ছাৰ, ইয়াৰ ডাঙৰ কথাটোৰ পৰা মনত পৰিছে, আপোনাক কিবা ডাঙৰ বস্তু এটা দিবলৈ মন গৈ আছে মোৰ। কি? গালি। বহুত ডাঙৰ গালি দিবলৈ মন গৈ আছে আপোনাক। ছাৰ, ক্লাছ শেষ হ'বলৈ হৈ গ'ল, এতিয়ালৈকে আপুনি একো পঢ়ুৱাই নাই আমাক। কেনেকুৱা মাষ্টৰ হয় আপুনি?
বলিয়া মাষ্টৰ হয় এইটো। কোনে ক'লে? কোনে ক'লে? ছাৰ মই ক'লো মই। মুখখন এতিয়াই লৈ গৈ ৱালত ঘঁহাই দিমগে। একো ক'ব নোৱাৰা হৈ থাকিবি গাহৰি পোৱালি। ঘঁহাবতো ময়ো পাৰিম। হাৰামজাদা, মোৰ মুখ ৱালত ঘঁহাবি। ঐ টপা, মই চাবোন ঘঁহা কথা কৈ আছিলো। ছাৰ ঘঁহাৰ পৰা মনত পৰিলে আপুনিও কেতিয়াবা চাবোন ঘঁহিব মুখত। কিয়? কিয়নো আপোনাৰ মুখখনো ৰঙা পকৰ লগা বান্দৰটোৰ নিচিনা। তোক চালা ৰ